গৰুৱা নাই নেকি? আমি যোৱা ৰাতি এটা আমাৰ চ'ৰ্চে ইনফৰ্মেশ্যন দিলে যে এখন গৰু গাড়ী চোৰাং গৰু লুট গাড়ী আহিব, গাড়ী নম্বৰটো হৈছে 01CC8142। তো সেই সম্পৰ্কে আমি আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মানচি নামৰ জেগাত তো আমি ছাৰপ্ৰাইজ নাকা চেকিং লগাওঁ পুৱতি নিশা প্ৰায়। তো ছাৰপ্ৰাইজ নাকা চেকিঙত আমি চতিয়াৰ ফালৰ পৰা উক্ত গাড়ীখন আহে, তাৰপিছত গাড়ীখন আমি ৰখাওঁ, ডিটেইন কৰোঁ। ডিটেইন কৰাৰ পিছত গাড়ীখন আমি চেক কৰোঁ। চেক কৰাৰ পিছত গৰু তাৰ ভিতৰত প্ৰত্যক্ষ কৰোঁ। পৰৱৰ্তী সময়ত যেতিয়া আমি ড্ৰাইভাৰজনক সোধপোছ কৰোঁ, তেওঁ গৰুৰ কোনো নথি পত্ৰ, যিখিনি আমাৰ এতিয়া বৰ্তমান নথি পত্ৰ লাগে নতুন আইনমতে, সেইখিনি তেওঁ প্ৰডিউচ কৰিব নোৱাৰিলে বা গাড়ীৰো কোনো ধৰণৰ নথি পত্ৰ প্ৰডিউচ কৰিব নোৱাৰিলে। তাৰপিছত আমি উক্ত গৰু আৰু গাড়ী চিজ কৰোঁ। আৰু ড্ৰাইভাৰ ৱাহিদুল ইছলাম, তেওঁ ঘৰ কাকলি পথাৰ জুৰীয়া থানাৰ অন্তৰ্গত, তেওঁকো আমি বৰ্তমান কৰায়ত্ব কৰা হয়। আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওঁ। ক'ৰ পৰা আনি আছিল গৰুখিনি? চতিয়াৰ পৰা লৈ আহিছিলে আৰু নগাঁৱৰ ৰূপহী নামৰ ঠাইলৈকে লৈ গৈ আছিল। চোৰাং বৰ্তমানলৈকে আমি চোৰাং বুলিয়ে ভাবিছোঁ, কিয়নো কেটেল ট্ৰেন্সপৰ্টেশ্যনৰ সময়ত যিখিনি নথি পত্ৰ লাগে সেইখিনি মানে দেখাবই পৰা নাই এতিয়ালৈকে। টেষ্ট সৰ্বমুঠ টেষ্ট হয়।